Hello guys, welcome back to my first channel Mr. Ayush. Second channel খুলো নয় ৰকচোন তে আজি আমি কথা পাতিম শর্ট ভিডিওৰ ওপৰত আপোনালোকে শর্ট ভিডিও দি থাকে কিন্তু ভাইৰেল নহয় আপোনালোকে ডিমোটিভেট হৈ যায় শর্ট ভিডিও ভাইৰেল নহয় কিন্তু যেতিয়া টিকটক চিকটক দিব হেতুটো ভাইৰেল হৈ যাবই হেতু এনা নাছিলো ভাইৰেল হ'ব কিন্তু ইউটিউবত ইমান সহজ নহয় আপুনি যেতিয়া ইউটিউবত এটা লম্বা ভিডিও দিব তেতিয়া আপুনি কিন্তু থাম্বনেল লগায় আৰু টাইটেল লিখে কিন্তু যেতিয়া আপুনি শর্ট ভিডিও দিব তাতে কিন্তু আপুনি টাইটেলো নেলিখে আৰু থাম্বনেলো নেদায় তো থাম্বনেল নেদিলে নহয় থাম্বনেল দিব লাগে কাৰণ শর্ট ভিডিও যেতিয়া ভাইৰেল হ'ব তে মই কম আজি শর্ট ভিডিও কেনেকৈ ভাইৰেল কৰে তে আপুনি শর্ট ভিডিও এটা ভাইৰেল কৰিব লাগিলে আপুনি থাম্বনেল ভালকৈ কৰিব লাগিব থাম্বনেলত কামটো থাম্বনেলত মোটামুটি 1 ঘণ্টামান টাইম দিয়ক তাৰ থাম্বনেলখন ভালকৈ বনাওক তাৰ পিছত টাইটেল লিখক আৰু থাম্বনেল বনাৰ এটা এপ আছে মই ডেসক্ৰিপচনত দিম লিংকটো তো আপোনালোকে ডাউনলোড কৰি ল'ব থাম্বনেল বনোৱা এপটোৰ নাম হ'ল পিক্সেল এপ হেতু বঢ়িয়া থাম্বনেলৰ ইউজ হয় মই হেতুতে বনাও তো আপোনালোকে বনাব তে থাম্বনেল এনেকৈ বনাব তাৰ আপুনি টাইটেল এটা ভালকৈ লিখিব যে ভিডিওটোৰ ভিতৰত যি আছে সেই টাইটেল লিখিব আৰু আপুনি হেতু বহুতে হেতু নকৰে হেতু কাম মই কৰা দিছিলো মই কেদিনমান অলপ ভিডিও চালো তাৰ পিছত মই হেতু কাম কৰালো তো মোৰ ভিডিও অলপ লো ভিউজ আহে আৰু তাৰপিছত হেতু হ'ল আপুনি ভিডিওটোৰ ফাইল নেম লিখিব যেতিয়া আপুনি ভিডিওটো কৰা হ'ব আপোনাৰ তেতিয়া আপুনি ভিডিওটোৰ ফাইল নেমটো আপোনাৰ ভিডিওটোত যি আছে সেই ফাইল নেমটো দিব তো তেতিয়া আপোনাৰ ভিডিওটো নিশ্চয় ভাইৰেল হ'ব আৰু যদি ভাইৰেল নহয় মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব কাৰণ ডিসলাইক মাৰাটো অপচনটো নাই আজিকালি ডিসলাইক মাৰিলে ডিসলাইক নহয় আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব টাটা বাই বাই